চনত নানান জনসাধাৰণৰ লগত যুদ্ধ কৰি পাটকা পৰ্বত পাৰ হৈ নামৰূপ ব্ৰহ্মপুত্ৰ উপত্যকাত 1228 চনত প্ৰৱেশ কৰে পবিত্ৰ অসমভূমি। তেওঁ শত্ৰু নহয়, তেওঁ পুত্ৰ হৈ অসমলৈ আহিছিল। আমি হলো আলহী আৰু আপোনালোকে গৃহস্থ, গতিকে আপোনালোকে নিজৰ ঠাইডোখৰ আমাক চিনাকি কৰাই দিয়ক। আপোনাৰ বাবে এটা উপহাৰ পঠিয়াইছে। সিহঁতে মোৰ ভাই বন্ধুৰ হত্যা কৰাই নহয়, সিহঁতে মোৰ শৰীৰত তেজ খুৱাইছে। আছিল আহোম ৰজা। সেই সময়ত মহান মহাবীৰ বীৰ ৰংগনা অসমৰ হৈ যুঁজ কৰিছিল। লাচিত প্ৰত্যেক বছৰে 2 ডিচেম্বৰত চুকাফা দিৱস হিচাপে অসম দিৱস হিচাপে পালন কৰা হয়।